হেল্ল' বন্ধুসকল, মই চেনেলত স্বাগতম জনালোঁ। মই আজি ভূটান ৰোড বাঁহবাৰীত মই আজি থিয় হৈ আছোঁ। মই এনেকুৱা এজন সাহিত্যিকক আজি লগ ধৰিম। সাহিত্যিকৰ ঘৰত এনেকৈ যাব লাগে। আৰু আপোনাৰ তেখেতৰ নাম হৈছে পুৰন্দৰ পাটগিৰি। তেখেতে সাহিত্যিক, তেখেতৰ অসম ভাৰতবৰ্ষৰ নহয় বিদেশতো তেখেতৰ গ্ৰন্থ চলি আছে। ছাৰে মোৰ ওচৰতে বহি আছে। ছাৰৰ লগত মই অলপমান সাক্ষাৎকাৰ হিচাপত ছাৰৰ লগত ল'ম। গতিকে ছাৰে কি সম্পাদনা কৰিলে, কি কিতাপ নিজে লিখিলে, আৰু তেখেতৰ গ্ৰন্থ যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ তেতিয়াই মোৰ প্ৰথম কিতাপখন ওলাইছিল আৰু কিতাপখনৰ নাম আছিল শেৱালি ফুলা বাটেৰে। তাৰ পৰৱৰ্তী কালত আকাশলৈ চিঠি, সকলো দুৱাৰ বন্ধ হোৱাৰ পিছত জনসমুদ্ৰৰ সিটো পাৰে আজি গ্ৰন্থ মোৰ প্ৰকাশ পায় অসমীয়াত, আৰু ইংৰাজীত পাইছিল দুখন গ্ৰন্থ। সেইখন হ'ল দ্য গল্ডেন ডেইজ আৰু অ'ড টু ব্লুমিং ৰ'জ। ইয়াৰ উপৰিও মই দুখন আন্তঃৰাষ্ট্ৰীয় কাব্যগ্ৰন্থ সম্পাদনা কৰোঁ। এখনৰ নাম আছিল ৱাণ্ডাৰিং ক্লাউডছ আৰু আনখনৰ নাম আছিল ৰাষ্টলিং ব্ৰিজ। তাৰ পৰৱৰ্তী কালত মই জনসমুদ্ৰৰ সিটো পাৰে, আকাশলৈ চিঠি, দুখন ইণ্টাৰনেশ্যনেল এন্থলজি অফ পয়েমছ, সেই দুখন সম্পাদনা কৰোঁ। এখন হ'ল ৱাণ্ডাৰিং ক্লাউডছ আৰু আনখন হ'ল ৰাষ্টলিং ব্ৰিজ। ইয়াৰ উপৰিও মই এখন ভ্ৰমণ কাহিনী লিখিছিলোঁ। ভাৰতৰ বিভিন্ন ঠাইত মই গৈছিলোঁ, আৰু তেতিয়া মই তোমাক নয়ন ভৰিছা নম্বৰ আন এখন গ্ৰন্থ লিখি উলিয়াওঁ। মোৰ কিছু কবিতা বঙালীলৈ অনুবাদ হৈছিল, আৰু সেই গ্ৰন্থখনৰ নাম আছিল সমস্ত দৰ্জা বন্ধ হ'বৰ পথ, আৰু এইখন অনুবাদ কৰিছিল ডক্টৰ মানিকলাল ভৌমিকে। ইয়াৰ উপৰিও মোৰ আন এখন গ্ৰন্থ ইংৰাজীলৈ অনুবাদ হৈছিল। সেইখন কৰিছিল জীৱন কৃষ্ণ পাত্ৰদেৱে, অ'ড টু ব্লুমিং ৰ'জ। আৰু ডক্টৰ প্ৰদীপ কুমাৰ পাত্ৰই আন এখন গ্ৰন্থ অনুবাদ কৰিছিল ইংৰাজীলৈ। সেইখন নাম হ'ল দ্য গল্ডেন ডেইজ। ইয়াৰ উপৰিও বিজনী মহাবিদ্যালয়ে মোৰ ওপৰত সুখস্থিত প্ৰবন্ধ পেপাৰত উলিয়াই বিভিন্ন কাকতত মোৰ ওপৰত সুখস্থিত প্ৰবন্ধ ওলাইছিল, আৰু সেইখন সংকলন কৰি তেওঁলোকে নাম দিছিল পুৰন্দৰ পাটগিৰিৰ প্ৰতিভাৰ আলোকপাত, আৰু সম্পাদনা কৰিছিল বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্য একাডেমী বঁটা বিজেতা সাহিত্যিক ডক্টৰ বীৰ হাজগিৰি বসুমতাৰীয়ে। যি অসম সাহিত্যৰ পাঠশালা অধিৱেশন হ'ব, তাত মই প্ৰকাশন উপ সমিতিৰ সহ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। গতিকে মই আপোনালোক আটাইলৈকে, আপোনালোকৰ চেনেলৰ কৰ্মকৰ্তাসকলক আৰু অসমৰ দৰ্শকসকলক মই নমস্কাৰ জনাই আজি মই আৰু কৰি আছোঁ। এনেকুৱা লেখক লেখিকা বা সাহিত্যিকৰ ওচৰত মই গৈ আছোঁ।